Hey dosto. Hey dosto, everyone, good morning. Pyonkabi vlogs are অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। মোৰ খবৰ ভালেই আৰু আপোনালোকে চাগে ভাবে ন কেতিয়াবা তাই পথাৰত থাকে, কেতিয়াবা গুৱাহাটী, কেতিয়াবা ডিব্ৰুগড় এনেকৈ। তো আচলতে ৰাতি আপ ডাউন কৰা হয় ট্ৰেইনত, তো অকলে আৰু কিনো ভিডিঅ' বনাম বোলো, ৰাতি দেখাবলৈও একো নাথাকে, তো ব'ৰ হৈ যাব আপোনালোকে, সেইকাৰণে আৰু ভিডিঅ' বনোৱা নহয়। তো আৰু আচলতে কালি মোৰ অহা কথাও নাছিলে গুৱাহাটী। এতিয়া মই গুৱাহাটীত আছোঁ। গুৱাহাটীত অহা কথা নাছিলে, কিন্তু মই যিখন ইনষ্টিটিউটতে মেকআপ আৰু বিউটি থেৰাপি শিকিছিলোঁ তাতে মানে চিলভাৰ জুবলিৰ পাতিব, তো সেইকাৰণে তাৰ মিটিং এখন আছে। কি হ'ব কি নাই, ক'ত পাতিব কি নাই, তো তাৰে মিটিং এখন আছে, সেইকাৰণে মই আহিব লগা হ'ল। আৰু মোৰ লগত নেহাও আহিছে। তাই ক'লে যিহেতু ঘৰত থাকি থাকি অকলে হৈ যায়, তো সেইকাৰণে ভাবিলোঁ ব'লা মোৰ লগতে যাওঁ বোলো। তো এতিয়া আছোঁ গুৱাহাটীত, আৰু আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। কি ছাৰপ্ৰাইজ আছে কি নাই মই আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু এতিয়া আচলতে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিবলৈ নহ'লে, আহি 1-2টামান বজাত পালোহি, পাই শুই দিলোঁ। 9-10টামান বজাত উঠিলোঁ, উঠি পেলাই চাহ তাহ খালোঁ, খাই পেলাই বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া 12টাই বাজিলে। তো আজি আপোনালোকৰ কাৰণে কি ছাৰপ্ৰাইজ আপোনালোকক দেখাই আছোঁ ৰ'ব। কোন চিটি পাইছে দে, দেখিছে দে, আহিয়ে ইয়াত টোপনি তাই মিটিং কৰিবলৈ আহি পেলাই ইয়াত টোপনি মাৰি আছে। এয়া চিনি পাইছেনে কোন? এজনী তুলি আহিলে, তাইও ৰাতিপুৱাই আহিলে। আচলতে মিটিঙৰ কাৰণে আহিব লগা হ'ল। মেমে ৰাতি মেছেজ কৰিছে, সেইকাৰণে আমি দুজনী ৰাতি আহিব লগা হ'ল। এয়া আহি পেলাই শুই আছে ইয়াতে। কিবা এটা কবিনে? পাছত ক'ব দেই তাই। ফেমিলি ৰেডি হৈ গ'লোঁ, কাৰণ আমাৰ লেট হৈ গৈছে যিহেতু। এইফালে এওঁ আহিলে, তো আমাক মানে 2টা বজাতে মাতিছিলে, তো এতিয়া বাজিলে 1:30। তো আমি যাওঁ ওলাই মেলি, কাৰণ মেমে আকৌ গালি দিব দেৰি হৈ গ'লে। আৰু ভাত পানী খাই মেলি আমি এতিয়া আজৰি হ'লোঁ। কিন্তু বাইদেউ আজি একোৱে খোৱা নাই, চাহো নাখালে, ভাতো নাখালে, খাই বৈ আহিছে বোলে। ৰাস্তাতে খাই আহিছে। তাকে কেনেকুৱা কৈছে দেখিছে নাই, অকণমান মাতটো ভালকৈ উলিয়া। নোখোৱা নোপোৱা মানুহৰ নিচিনাকৈ উলিয়াইছে মাতটো। তো তেনেকুৱা কৈছে। আৰু আচলতে টোপনিও ক্ষতি হৈছে, ৰাতিটো বাছতে আছে। খাই বৈ এতিয়া ৰেডি হৈছোঁ যাবৰ কাৰণে, আৰু যিমান পাৰোঁ চেষ্টা কৰিম আমাৰ ইনষ্টিটিউটখন দেখাবৰ কাৰণে। আপোনালোকক চাই থাকিব ভিডিঅ'টো। এফালে নেহা ৰেডি হৈ আছে, আমি ৰেডি হৈ গ'লোঁ। তো আমি ওলাই আহিলোঁ। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। এইডোখৰ পৰা টমটমত যাম, হাতীগাঁও চাৰিআলিৰ পৰা আমি টমটমত যামগৈ। এডোখৰ খোজকাঢ়ি গৈ আছোঁ, কাৰণ স্কুটি মোৰ 3জনী আমি যাব নোৱাৰোঁ। সেইকাৰণে এতিয়া খোজকাঢ়ি গৈ আছোঁ, টমটমত যাম সেইডোখৰ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। টমটমত আমি বহি ল'লোঁ, গৈ আছোঁ টমটম পালোঁ। একো নাই, গৈ আছোঁ। চাই থাকিব ভিডিঅ'টো। আমি চিগনেচাৰতে পামগৈ আৰু দেখাই যাম, চাই থাকিব। পাই গ'লোহি ইনষ্টিটিউট। আমাৰ ইনষ্টিটিউটখন আছে ৰাজধানী মছজিদৰ ওচৰত। এতিয়া আমি পাই গ'লোঁ, আৰু লগৰ এজনী আহি আছে, তো তাইৰ কাৰণে ৰৈ আছোঁ। তাই আহিলে যাম আৰু সোমাই যাম, আৰু আপোনালোকক দেখাই যাম। ইয়াতে ফাৰ্ষ্ট ফ্ল'ৰত আছে ইনষ্টিটিউটখন, আপোনালোকক দেখাম, চাব। আৰু মোৰ লগৰজনী আহি আছে। লগৰ আহি গ'ল, চিনি পাব মানুহে। এইজনী আহি গ'ল। মোৰ নাকৰ অৱস্থা বেয়া। খুলি কিনে কি হৈছে, গুটি এটা উঠিছে। নাখুলিতো ভিডিঅ' বনাই আছে নেকি? অঁ হাই। প্ৰথম ব্লগটো এহেঁতৰ ঘৰতে কৰিব গৈছিলোঁ, কিন্তু নোৱাৰিলোঁ। ব'লক এতিয়া যাওঁ ভিতৰলৈ সোমাই। এইটো হৈছে এণ্ট্ৰেঞ্চ। বহুত দিনৰ মূৰত আহিছোঁ, ভয় ভয় লাগি গৈছে। মানে মেমত বহি আছে। মিটিং হৈ গ'ল, চবেই এতিয়া চাহ খাই আছে। আৰু এই আমাৰ চয়নিকা মেম। হাই কক লাগিলে আজি মিটিং। ময়ো নাজানো, মোক কিবা এটা দিলে আৰু। তোমাৰ নামটো কি কৈ দিয়াচোন।
লগৰ মেলা কি নাম কৈ দিয়া তোমাৰ কিনো ক'লে শুনিয়ে নাপালে কি দিলে নাজানো কিবা এটা দিলে আৰু মেমে আমাক দুইজনীকে পিছত সুধিব লাগিব ভালদৰে এতিয়া ৰাক্ষসে খাই আছে আজি প্ৰথম চিংৰা খাব নেকি নিমকি আৰু হেৰি পাইছে ৰসগোল্লা আৰু বাইদেউ দিছে ৰসগোল্লা বেয়া বেয়া খাইছে খাবলৈ নোপোৱা নিচিনাকৈ খাইছে তাই এইটো কি দিলে কিবা দিলে আহিছিলোঁ চিগনেচাৰলৈ আৰু চিগনেচাৰ লগ পাই গ'লোঁ আমাৰ মেমক প্ৰিন্সিপাল মেমক লগ পাই গ'লোঁ তো লগ পাই বহুত দিনৰ মূৰত লগ পাইছোঁ লগ পাই ইমান ভাল লাগিছে তো মেমক অকণমান কৈ দিব কৈছোঁ মোৰ চেনেলটোৰ কথা তো এয়া হৈছে আমাৰ মেম এয়া ডক্টৰ মধুমিতা শইকীয়া মেম আমাৰ প্ৰিন্সিপাল হয় মেমৰ লগত মেমে ক্লাছ কৰিছিলে আমাক ইমান ভালকৈ শিকাইছিলে ন মেমে মানে বহুত ধুনীয়াকৈ শিকাইছিলে আৰু কাৰোবাৰ যদি শিকিব ইচ্ছা আছে প্লিজ কণ্টেক্ট কৰিব মোক কণ্টেক্ট কৰিলেও হ'ব মই মেমহঁতক আপোনাৰ কণ্টেক্ট নাম্বাৰ দি দিম আৰু মেম মোক কৈ দিয়ক কিবা এটা তাই দিয়ে এডভাৰটাইজ কৰাৰ নিচিনা কৰিছে ইটছ নট এ প্ৰমোশ্যনেল মানে মই শিকাই ভাল পাওঁ আৰু শিকিও বহুত ভাল পাইছিলোঁ সেইকাৰণে বহুত শিকিলোঁ এতিয়া কি হৈছে ভিতৰত সোমাই আছে ন যেতিয়াই চান্স পাওঁ শিকাবলৈ মই শিকাওঁ গতিকে এনেকুৱা নহয় যে মানে মই অকল ইহঁতকে শিকাইছোঁ আপোনালোককো শিকাম আহিব আপোনালোকে সকলোৱে একেলগে মিলিজুলি কাৰণ কি সৌন্দৰ্য হৈছে এনেকুৱা এটা বিষয় যিটো বিষয় শিকি আপুনি কেতিয়াও পস্তাবলগীয়া নহয় এগৰাকী গৃহিণীয়েও পাৰে ক'ৰবাত যদি আপুনি জব কৰে অলৰেডি তেতিয়াও পাৰে কাৰণ কি এইটো এটা আপোনাৰ পাৰ্ট টাইম হবি হিচাপেও আপুনি ইউজ কৰিব পাৰে চ' ইটছ বিউটিফুল আৰু এবাৰ যদি আপুনি বিউটি ৱৰ্ল্ডটোত সোমাই যায় নহয় আপোনাৰ মনটো খুব তেনেকুৱা বিশাল হৈ যায় সৌন্দৰ্য প্ৰিয় হৈ যায় আৰু জীৱনটো খুব সুন্দৰ হ'বলৈ আৰম্ভ কৰি যায় থেংক ইউ মেম থেংক ইউ ছ' মাছ আৰু মেমক লগ পাই বহুত ভাল লাগিলে বহুত দিনৰ মূৰত লগ পাইছোঁ থেংক ইউ মেম এইটো চিগনেচাৰ হেৰিটো দেখাই দিয়া লগটো আমাৰ ওপৰলৈ কৰি দিয়া মই দেখাইছিলোঁ বাই বাই আকৌ লগ পাম পুনৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু বাকী কেইগৰাকী মেমকো মই দেখাই আছোঁ এয়া হৈছে আমাৰ মৰমৰ অনিমা মেম এয়া আমাৰ এক্স ষ্টুডেণ্ট হয় বহুত দিন পাছত লগ পাইছোঁ লগ পাই খুবেই ভাল লাগিলে মেমক বহুত দিনৰ পাছত লগ পাইছোঁ আৰু আমাক ধুনীয়া ক্লাছ কৰিছিলে মেমে বহুত ভাল লাগিলে আৰু মেমক মই ফাৰ্ষ্ট টাইম আহি চেলাৰীৰ কথা সুধিছিলোঁ এতিয়াও মনত আছে ভালেই চাই থাকিব আৰু বাকী কেইগৰাকী মেমক মই দেখাই আছোঁ প্ৰিয়ংকা মেম আমাৰ মেকআপৰ ক্লাছ কৰিছিলে বহুত দিনৰ মূৰত লগ পালোঁ ভাল লাগিলে এয়া হৈছে আমাৰ মৰমৰ চবতকৈ মৰমৰ ৰূপ মেম আমাৰ তাৰে হয় গোলাঘাটৰে বহুত দিনৰ মূৰত লগ পাইছোঁ লগ পাই ভাল লাগিছে আমাৰ এইখিনি ষ্টুডেণ্ট হয় বাকীখিনি এইখিনি আমাৰ গোটেইখিনি ষ্টুডেণ্ট হয় কোনোবা কোনোবা এক্স ষ্টুডেণ্টো আছে কাৰোবাৰ লগত ক্লাছো এয়া হৈছে আমাৰ চবৰে ষ্টুডেণ্ট হয় লগ পাই আজি বহুত ভাল লাগিলে এইবাৰ লগত ক্লাছ কৰিছোঁ এইবাৰ লগত নাই কৰা ক্লাছ লগ পাই বহুত ভাল লাগিলে ভাল লাগিছে ষ্টুডেণ্টবিলাক লগ পাই পেলাই থেংক ইউ মোৰ লগ পাই ভাল লাগিছে থেংক ইউ এজনী আৰু এজনী মেম হয় এয়া হৈছে চয়নিকা মোৰ হোষ্টেল মেটটো আছিলে লগ পাই আজি বহুত ভাল লাগিলে বহুত ধেমালি কৰিছিলোঁ আমি লগ পালোঁ প্ৰিয়ংকা মাই নিউ নেইলছ ভাল লাগিলে লগ পাই পাগলী সঁচাকৈ হোষ্টেলত ইমান জানো কৰা নাই গুচি গ'ল এতিয়া হোষ্টেলত ইমান উৎপাত কৰিছিলোঁ আমি জান ভাল লাগিছিল ন ভাল লাগিছিলে চাই থাকিব ভিডিঅ'টো আৰু দেখাই যাম আমি ইয়াতে আমি ক্লাছ কৰিছিলোঁ মেকআপৰ বিউটিৰ সেইটো ৰুমতে কৰিছিলোঁ
হৈছে মেকআপৰ লাইটটো ৰুমাই থোৱা আছে বাৰু এইটো হৈছে মেকআপৰ ক্লাছৰুম হয় তুলি যাবলৈ ওলালে গ'লগৈ তুলি নাথাকে আজি তাই বোলে কিবা কাম আছে হেনো আগতে 13 তাৰিখে আহিব বোলে বাৰ্থডে পাতোনে নাপাতো ঠিকানে তাই খাবলৈ আহোঁ লাগি আছে দাদা কোনে মুকানে মুকে ভাতকেইটা খালে আৰু গ'লগৈ আকৌ আহিবি বহুত বিজি তাই আজিকালি বহুত কাম কৰে যে বহুত বিজি টকা এনেই মানি প্লেনটো দেখাইছিলোঁ নেকি ইমান দীঘল ডাঙৰ হৈছে বুলি হা মানি প্লেনটো এনেই দেখাইছিলোঁ নেকি ডাঙি হৈছে পইচা দিয়া হৈছে বাই বাই গ'লগৈ তাই ভালকৈ যাবি হেপী জাৰ্ণি গ'লগৈ এতিয়া আমি যাওঁ ভিতৰলৈ বহুত ভাগৰ লাগিছে আৰু গাটো কিবা লাগিছে মানে একদম শান্তি লাগি গৈছে তাইক যেনে তেনে ভাতকেইটা ভাত মানে বনাই থৈ আছিলে দিনত তাই খোৱা নাছিলে তাৰপিছত মাছ আনিলোঁ তাই নিজে বনাই মেলি খাই বৈ গ'লগৈ এতিয়া একাপ চাহ খাওঁগৈ চাহ খোৱাই নাই তো চাই থাকিব আৰু ভিডিঅ'টো ভাগৰ লাগি গৈছে তো চাই থাকিব ভিডিঅ'টো আপোনালোকে এইটো এনে পাই থৈ পেলাই লাইটটো অফ কৰি থৈ আহিবা দেই লাইটটো অফ কৰি থৈ আহিবা চাহ একাপ বনাওঁগৈ আমি দুইজনী এটা খাই লওঁ আৰু চাহ খাবানে হা লাল চাহ খাবানে ঠিক আছে চাহ একাপ বনাওঁগৈ এতিয়া চাই থাকিব ভিডিঅ'টো চাহ খালোঁ খাই বৈ আজৰি হৈ তুলিও গ'লগৈ তাই বনাই থৈ গৈছে বাৰু চব্জি মোৰ জানো কি হ'ল হঠাৎ গাটো ইমান বেয়া লাগিছে মানে আচলতে কালি ট্ৰেইনত আহোঁতে দেৰি হ'ল আৰু মানে হেৰি হ'ল নেকি বতাহ লাগিলে যে ইমান ঠাণ্ডা সোমালে চাগে ঠাণ্ডাৰ কাৰণে কিবা এটা মানে ভাল লগা নাই গাটোৰ দিনটোতো লগৰখিনিক লগ পালোঁ ছিগনেচাৰলৈ গ'লোঁ বহুত দিনৰ মূৰত মেমহঁতকো লগ পালোঁ প্ৰিন্সিপাল মেমক লগ পালোঁ লগৰখিনিকো লগ পালোঁ এক্স ষ্টুডেণ্টখিনিকো বাহঁতক লগ পাই ইমান ভাল লাগিলে তো অকণমান এনজয় কৰিলোঁ বাহঁতৰ লগত সেয়াই আৰু আজিৰ ভিডিঅ'টো সেয়াই বেছি দীঘল নকৰোঁ আৰু গাটো যিহেতু ভাল লগা নাই তো আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাব বুলি আৰু মোক মৰম দিব বুলি তো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত বাই গুড নাইট